নমস্কাৰ বন্ধুসকল, আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ টেক বতৰালৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনাৰ বাবে লৈ আনিছোঁ দিনটোৰ 4টা সকলোতকৈ ডাঙৰ চাকৰি নটিফিকেশ্যনৰ বিষয়ে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনাক অনুৰোধ জনালোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ। গতিকে বেছি পলম নকৰি চাওঁ আহক কি হয় এই নটিফিকেশ্যন কেইটা। এই নটিফিকেশ্যন কেইটাৰ বিষয়ে আপুনি সবিশেষ জানিবলৈ প্ৰথমতে আপুনি যাব লাগিব techbotara.in-লৈ। techbotara.in-লৈ যাবলৈ আপোনাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, www.techbotara.in। techbotara-লৈ যোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ খোল খাব। পেজখনত ইয়াতে চাওক টুডেজ টপ গভৰ্ণমেণ্ট জবছ 2019, 13 ফেব্ৰুৱাৰী 2019। প্ৰথম জব নটিফিকেশ্যনটো আমাৰ সন্মুখত আহি পৰিছে FCIৰ ফালৰ পৰা, ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। পোষ্টৰ নেম হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট গ্ৰেড, ষ্টেনো আৰু টাইপিষ্ট, হিন্দীৰ কাৰণে। ঠিক আছে। নাম্বাৰ অফ ভেকেঞ্চিজ 4103টা, মুঠ সংখ্যা হ'ল 4103টা পোষ্ট ওলাইছে। ঠিক আছে, এইটো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ নটিফিকেশ্যন হয়। চেলাৰী পে স্কেল দিয়া আছে আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 11,100 টকাৰ পৰা 29,950 টকা, এছিষ্টেণ্ট গ্ৰেডৰ কাৰণে 9,900 টকাৰ পৰা 25,530 টকা, এছিষ্টেণ্ট গ্ৰেড 3ৰ কাৰণে 9,300 টকাৰ পৰা 22,940 টকা, ষ্টেনৰ কাৰণে দিয়া আছে 9,990 টকাৰ পৰা 25,530 টকা, টাইপিষ্টৰ কাৰণে 9,300 টকাৰ পৰা 22,940 টকা। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, যিকোনো গ্ৰেজুৱেট হ'লে আপুনি এই গোটেইকেইটা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এজ লিমিট ধৰি দিয়া আছে, এজ লিমিট আছে 25ৰ পৰা 28/1/2019ৰ ভিতৰত। ঠিক আছে। জব লোকেশ্যন হ'ব অল অভাৰ ইণ্ডিয়া, গোটেই ভাৰততে আপোনাৰ জব লোকেশ্যন দিয়া হ'ব। এপ্লিকেশ্যন ফিজ হ'ল আপোনাৰ 500 টকা। সিলেকশ্যন প্ৰচেছ হ'ল আপোনাৰ অনলাইন এক্সাম পতা হ'ব এই জবটোৰ সিলেকশ্যনৰ কাৰণে। এপ্লিকেশ্যন মোড অনলাইন, আপুনি ওপৰত দিয়া এই লিংকটোত গৈ কিনে ইয়াতে গৈ কিনে এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইট হ'ল fci.gov.in। ইম্পৰ্টেণ্ট ডেটছ, কেতিয়াৰ পৰা আপুনি এপ্লাই ষ্টাৰ্ট হ'ব? 23 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। অহা 23 তাৰিখৰ পিছত আপুনি এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই জবটো এপ্লাইৰ লাষ্ট ডেট হ'ল 25 মাৰ্চ 2019। এইটো আছিলে আমাৰ প্ৰথম ৰিক্ৰুইটমেণ্ট। সেইটো হ'ল FCIৰ ফালৰ পৰা, ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা। নেক্সট আহিছোঁ আমি দ্বিতীয়টো ৰিক্ৰুইটমেণ্টৰ বিষয়ে। দ্বিতীয়টো ৰিক্ৰুইটমেণ্ট আমাৰ হাতত আহি পৰিছে মণিপুৰ ষ্টেট ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা। পোষ্ট নেম হ'ল আপোনাৰ কম্পিউটাৰ অপাৰেটৰ, মিটাৰ ৰিডাৰ কাম বিল ডিষ্ট্ৰিবিউটৰ, জুনিয়ৰ এষ্টাব্লিছমেণ্ট এছিষ্টেণ্ট, বিল এছিষ্টেণ্ট, জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট, ৱাটছমেন অথবা ক্লিনিং এছিষ্টেণ্ট। নাম্বাৰ অফ ভেকেঞ্চিজ টোটেল পোষ্ট হ'ল 622টা। পে স্কেল হ'ল আপোনাৰ 5,200 টকাৰ পৰা 20,200 টকাৰ ভিতৰত, 4,400 টকাৰ পৰা 7,440 টকাৰ ভিতৰত। এইটো আপুনি পুৰা সম্পূৰ্ণ নটিফিকেশ্যনটো ইয়াত গৈ খুলি চালে গম পাব। ইয়াতে আপুনি গৈ এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব পাৰিব। এই এপ্লিকেশ্যনখন আপুনি অফলাইন ফিল আপ কৰিব লাগিব, অনলাইন নহয়। তাৰপিছত কোৱালিফিকেশ্যন আছে আপোনাৰ 10th 12th এনি গ্ৰেজুৱেট। আপুনি 10th দশম শ্ৰেণী অথবা দ্বাদশ শ্ৰেণী অথবা এনি গ্ৰেজুৱেটেও এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া আছে আপোনাৰ 39 বছৰ হ'ব লাগিব, 39 বছৰৰ ভিতৰত হ'ব লাগিব 21/2/2019ৰ ভিতৰত, 21 ফেব্ৰুৱাৰী 2019ৰ ভিতৰত আপোনাৰ বয়স 39ৰ ভিতৰত থাকিব লাগিব। জব লোকেশ্যন হ'ব আপোনাৰ মণিপুৰ ইণ্ডিয়া। আপোনাৰ এপ্লিকেশ্যন ফিজ হ'ব জেনেৰেলৰ কাৰণে 500 টকা আৰু SC STৰ কাৰণে 300 টকা। পে'মেণ্ট আপুনি কেছ পে'মেণ্ট কৰিব লাগিব অফিচত গৈ। সিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত হ'ব আপোনাৰ স্কিল টেষ্ট। এপ্লাই মোড অফলাইন কৰিব লাগিব। অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে www.mspdcl.com। ঠিক আছে। আপুনি এই ৱেবছাইটটোৰ ওপৰত ক্লিক হিয়াৰ বুলি যিটো লিংক আছে তাত গৈ ক্লিক হিয়াৰ গৈও যাব পাৰিব। ইম্পৰ্টেণ্ট ডেটছ, আপুনি এপ্লাই কেতিয়ালৈকে কৰিব পাৰিব? লাষ্ট ডেট দিয়া আছে 21 ফেব্ৰুৱাৰী 2019। এতিয়া আহিছোঁ আমি তৃতীয়টো ৰিক্ৰুইটমেণ্টৰ বিষয়ে। এই ৰিক্ৰুইটমেণ্টটো আহিছে আব্বুয়াদা বেংক ৰিক্ৰুইটমেণ্ট। ঠিক আছে। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আব্বুয়াদা বেংক। পোষ্ট নেম হ'ল আপোনাৰ ক্লাৰ্ক। ভেকেঞ্চিজ আছে, বহুত ভেকেঞ্চিজ আছে। আপুনি ইয়াত গৈ নটিফিকেশ্যনটো চালে গম পাই যাব। ইয়াত গৈ আপুনি এপ্লাই কৰিব পাৰিব এইটো লিংকত গৈ। ঠিক আছে। পে স্কেল আছে, আপুনি নটিফিকেশ্যনত গৈ চাব পাৰিব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, যিকোনো গ্ৰেজুৱেটে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া আছে 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। মানে কেণ্ডিডেটজন 1/2/1989ৰ পৰা 1/2/1999ৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, জন্ম তাৰিখ। তাৰপিছত আপোনাৰ যদি বেকৱাৰ্ড ক্লাছ হয় 33 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন দিয়া আছে। SC ST NTৰ কাৰণে 35 ইয়াৰ্ছ দিয়া আছে 1/2/2019ৰ ভিতৰত। জব লোকেশ্যন হ'ব আপোনাৰ অল অভাৰ ইণ্ডিয়া, গোটেই ভাৰতবৰ্ষতে আপোনাৰ জব লোকেশ্যন আছে। ঠিক আছে। এপ্লিকেশ্যন ফিজ আপুনি নটিফিকেশ্যনটোত গৈ গম পাব। সিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ ৰিটেন এক্সাম পাতিব এই এক্সামটোৰ কাৰণে। এপ্লাই মোড অনলাইন এপ্লাই কৰিব লাগিব আপুনি এই
জবটোৰ কাৰণে অফিচিয়েল ৱেবছাইট এইটো আপুনি চাই ল'ব এইটো অফিচিয়েল ৱেবছাইট দিয়া আছে অথবা আপুনি ওপৰৰ ক্লিক হিয়াৰত গৈ আপুনি ইয়াত গৈও অফিচিয়েল ৱেবছাইটত যাব পাৰিব ইয়াত নটিফিকেশ্যন চাব পাৰিব ইয়াত অনলাইন এপ্লাইৰ কাৰণে ক্লিক কৰিব পাৰিব ষ্টাৰ্টিং ডেট হ'ল আপোনাৰ এই জবটোৰ এপ্লাইৰ কাৰণে 14 ফেব্ৰুৱাৰী 2019 মানে অহাকালিৰ পৰা আপুনি এই জবটোৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব লাষ্ট ডেট দিয়া আছে 20 ফেব্ৰুৱাৰী 2019 20 তাৰিখৰ ভিতৰত আপুনি ফৰ্ম ফিল আপ কৰি দিব এতিয়া আইছো আমি আটাইতকৈ শেষৰ ৰিক্ৰুটমেন্ট নটিছটোৰ বিষয়ে এই ৰিক্ৰুটমেন্ট নটিছটো আহিছে পিএনবিৰ ফালৰ পৰা পাঞ্জাব নেচনেল বেংকৰ ফালৰ পৰা এই লিংকটোত গৈ আপুনি নটিফিকেশনটো চাব পাৰিব ইয়াত গৈ আপুনি এপ্লাই কৰিব পাৰিব অৰ্গেনাইজেচনৰ নাম হ'ল পাঞ্জাব নেচনেল বেংক পোষ্টৰ নাম হ'ল সিনিয়ৰ মেনেজাৰ অফিচাৰ এই তিনিটা পোষ্টৰ কাৰণে হায়াৰিং কৰা হৈছে নাম্বাৰ অফ ভেকেন্সিজ 325টা যথেষ্ট সংখ্যক ভেকেন্সি আছে 325টা ভেকেন্সি আছে পে স্কেল আপোনাৰ সিনিয়ৰ মেনেজাৰৰ কাৰণে 42,020 rupeesৰ পৰা 51,490 rupeesৰ ভিতৰত মেনেজাৰ পোষ্টৰ কাৰণে 31,705 টকাৰ পৰা 45,950 টকাৰ ভিতৰত অফিচাৰ ৰেংকৰ বাবে 23,700 টকাৰ পৰা 42,020 টকাৰ ভিতৰত কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ CA বি অথবা বিটেক MCA LLB অথবা MBA এইকেইটা কোৱালিফিকেশ্যন থাকিলে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন কোৱালিফিকেশ্যন আছে তো আপুনি নটিফিকেশ্যনত গৈ চাই ল'ব ঠিক আছে নেক্সট আহিছে আপোনাৰ এজ লিমিট আপুনি নটিফিকেশ্যনত গৈ চাই ল'ব পাৰিব জব লোকেশ্যন অল ওভাৰ ইণ্ডিয়া গোটেই ভাৰতবৰ্ষতে আপোনাৰ জব লোকেশ্যন দিয়া আছে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 600 টকা ঠিক আছে আৰু SC ST আৰু PWD কেণ্ডিডেটৰ কাৰণে 100 টকা ঠিক আছে সিলেকশন প্ৰসেস হ'ব আপোনাৰ অনলাইন ৰিটেন এক্সাম হ'ব তাৰ পিছত আপোনাৰ ইন্টাৰভিউ হ'ব ঠিক আছে এপ্লাই মোড হ'ল অনলাইন আপুনি এপ্লাই কৰিব পাৰিব এইটো হ'ল অফিচিয়েল সাইট www.pnbindia.in ঠিক আছে ইম্পৰ্টেন্ট ডেটস ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট ডেট স্টাৰ্টিং এপ্লাইৰ কাৰণে স্টাৰ্টিং ডেট হ'ল 14 তাৰিখ মানে অহাকালিৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব লাষ্ট ডেট এপ্লাইৰ কাৰণে হ'ল 2 মাৰ্চৰ ভিতৰত আপুনি এপ্লাই কৰি দিব তো বন্ধুসকল এইখিনি আছিল আজিৰ 4টা নটিফিকেশ্যন যদি ভাল লাগিছে ভিডিওটো তেনেহলে লাইক কৰিব লগতে বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিব যাতে তেখেতসকলেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে জানে আৰু এপ্লাই কৰিব পাৰে আৰু যদি আপুনি নতুন হয় আমাৰ চেনেলত তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ তলৰ সেই ৰঙা বটনটো দবাবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈকে ইমানেই ধন্যবাদ